হে হেল্ল' গাইজ আৰু এটা নতুন ব্লগলৈ আপোনালোকক স্বাগতম জনাইছোঁ। গাইজ বহুত দিন ভিডিঅ' দিব পৰা নাছিলোঁ কাৰণ আমাৰ ঘৰৰ ফেমিলি গোটেইকেইটাৰে বেমাৰ হৈ আছিলে, জ্বৰ চৰ্দি হৈ আছিলে, সেইটো কাৰণে ব্লগ বনাব পৰা নাছিলোঁ। আৰু আজি অলপ গাটো ভাল লগাৰ কাৰণে ভাবিলোঁ যে আজি এটা ব্লগ বনাই দিওঁ। ইয়াতো মই আছে লগতে গাইজ এতিয়া আমি মধুৰিআম পাৰিম। এতন মই বলে কিবা কয় গাইজ এতন মই লাইক কৰিব দিছে ভিডিঅ'টো। যদি ভিডিঅ'টো চাই ভাল পায় তেনেহ'লে আপোনালোকে লাইক কৰি দিব। এতিয়া আমি মধুৰিআম পাৰিম। মধুৰিআম বুটলি আছে, কয় তন্ময় দেখা 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 এয়া দুটা পাৰিছে। কি কৰিবা তন্ময় মধুৰিআম? গাইজ আমাৰ ভিডিঅ'বোৰ চাই যদি ভাল পায় তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি দিবা, ভিডিঅ'টো লাইক কৰি দিবা আৰু এটা কমেণ্ট কৰিবা কেনেকুৱা লাগে আমাৰ ভিডিঅ'বোৰ চাই। আজি ব্লগটো ইমানতে সামৰিছোঁ। লগ পাম নেক্সট ব্লগত। বাই বাই গাইজ।